Hello everyone, welcome back to my YouTube channel. মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো হাঁহ মাংস আৰু কোমোৰা ৰেচিপি এটা। আশা কৰো আপোনালোকে চাই ভাল পাব। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো আহক। এতিয়া এইখিনি ঘৰতে কাটি লৈছো। এয়া ঘৰতে হাঁহ এটা আনিছিলে। এইকেইদিন যিহেতু গৰম পৰি আছিলে আৰু আজি বতৰটোত ভাল কৰিছে, বৰষুণো দি আছে আৰু এই বৰষুণৰ বতৰত হাঁহৰ মাংসৰ লগত কোমোৰা জুতি লওঁ বুলি ভাবিছো আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এইখিনি ভালদৰে ধুই মেলি চাফা কৰি লৈছো প্ৰথমতে। এতিয়া মাংসখিনিত মই অলপ কেঁচা মিঠাতেল, হালধি আৰু পিঁয়াজ দি পিনে মাংসখিনি আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থৈ দিম ফ্ৰিজত। যিহেতু মাংসখিনি কোমোৰা দি বনাম, এয়া কোমোৰা মই এইদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আপোনালোকে যেনেকুৱা সাইজত লাগে সেনেকৈ কাটি ল'ব আৰু লগতে আলুও দুডোখৰমান লৈছোঁ। আৰু এয়া আদা নহৰু তেতেলীয়া লৈছোঁ আৰু এয়া বিলাহী এটা লৈছোঁ, পিঁয়াজ দুটা লৈছোঁ, মই ডাঙৰ সাইজৰ পিঁয়াজ দুটা কাটি লৈছোঁ। আৰু এয়া মাংসখিনি মই ইয়াৰে আধাটো বনাম। ইয়াত 900 গ্ৰাম আছে মাংস, প্ৰায় 1 কেজি। আৰু এয়া কেৰাহী এখনত মই তেল গৰম হ'বলৈ দিছিলোঁ। তেলখিনি এয়া পকাৰ পিছত ইয়াতে মই এতিয়া পিঁয়াজ দি দিম। এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। এতিয়া ইয়াতে মই আকৌ আদা নহৰুখিনিও দি দিম তেলত ভালদৰে ভাজি ল'লে গোন্ধটো ভাল হয়। আৰু গেছৰ ফ্লেমটো কম কৰি ৰাখিছোঁ মই। আৰু এতিয়া ইয়াতে বিলাহী কেইডোখৰো দি দিছোঁ মই আৰু এইকেইডোখৰো লগতে ভালদৰে ভাজি ল'ম কেঁচা গোন্ধটো যোৱালৈকে আৰু বিলাহী কেইডোখৰ ভালদৰে গলি যোৱালৈকে অলপ। এয়া বিলাহীখিনি গলি গৈছে দেখিছে। এতিয়া মই অকণমান লৰাই মেলি ইয়াতে মাংসকেইডোখৰ দি দিছোঁ। মাংসকেইডোখৰ দি ভালদৰে লৰাই ল'ম এইদৰে। আৰু মাংসখিনি এইদৰে অলপ ভাজি পিনে মই ঢাকনাখন দি থৈ দিম অলপ সময়ৰ কাৰণে, মাংসখিনি যেতিয়ালৈকে তেল নোলায়। আৰু এয়া দেখিছেনে মাংসখিনিৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। আৰু মাংসখিনি এনেদৰে মই ভালদৰে আকৌ এবাৰ ভাজি লৈছোঁ। আৰু মাংসখিনি এনেদৰে অলপ ভাজি লোৱাৰ পিছত ইয়াতে মই পাউডাৰ মছলাখিনি এড কৰি দিম। ইয়াতে মই এতিয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ অলপ। আৰু ইয়াতে মই এতিয়া জিৰা পাউডাৰো দি দিম। আধা চামুচ দি দিছোঁ মই। আৰু লগতে ধনিয়া পাউডাৰো অলপ দি দিম। তাৰপিছত ভালদৰে এইদৰে লৰাই ল'ম। অলপ সময় এনেকৈ ভজাৰ পিছত আকৌ মই ইয়াতে এতিয়া আলু আৰু কোমোৰা কেইডোখৰো দি দিম মই ইয়াতে। এতিয়া ভালদৰে মিলাই ল'ম গোটেইখিনি। এইদৰে এনেকৈ মিলাই লৈ ভালদৰে ভাজি ল'ম এবাৰ। আৰু ইয়াতে মই এতিয়া হালধি আৰু নিমখো দি দিম। তাৰপিছত গোটেইখিনি ভালদৰে ভাজি ল'ম। আৰু এইদৰে মই হালধি আৰু নিমখ দি ভালদৰে গোটেইখিনি মিলাই ল'লোঁ এবাৰ। আৰু ইয়াতে মই আদা নহৰু আৰু অলপ দি দিছোঁ। তাৰপিছত ভালদৰে আকৌ মিলাই লৈ ভাজিখন এইদৰে ভালদৰে লৰাই ল'ম। ভাজি ল'ম অলপ। তাৰপিছত এতিয়া ঢাকনাখন দি অলপ সময়ৰ কাৰণে থৈ দিম আকৌ, যেতিয়ালৈকে কোমোৰাৰ পৰা পানী নোলায়। কোমোৰাৰ পৰা যিহেতু বহুত পানী ওলায়। আৰু এয়া দেখিছে মাংসখিনিৰ পৰা তেল বিৰিঙি আহিছে, মানে কোমোৰাও সিজিছে, আলুও অলপ অলপ সিজিছে। এতিয়া মই ইয়াতে অলপ পানী দি দিম, বেছি নিদিওঁ, মানে গ্ৰেভি নিচিনাকৈ বনাম। বেছি পানী দিলে খাই বেয়া লাগিব, যিহেতু কোমোৰাৰ পৰা পানী থাকেই। এয়া পানী মই দি দিছোঁ। এতিয়া ইয়াতে পানী মই 1 গিলাচ দিছোঁ। আৰু মাংসখিনি এনেদৰে পানী দিয়াৰ পিছত ভালদৰে লৰাই ল'ম।
তাৰপিছত 10 মিনিটমানৰ কাৰণে ঢাকনাখন দি সিজিবলৈ দিম। আৰু এয়া 10 মিনিটমানৰ পিছত আমাৰ মাংস আৰু হাঁহৰ মাংস আৰু কোমোৰাৰ আৰু এনেদৰে মই ভাতৰ লগত পৰিৱেশন কৰিছোঁ। এয়া হাঁহ মাংস আৰু কোমোৰা এইদৰে ভাতৰ লগত খাই ভাল লাগে আৰু নেমু। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু ভাল লাগিলে ৰেচিপিটো ট্ৰাই কৰিব যদি কৰা নাই। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটোও টিপি দিব। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব, শ্বেয়াৰো কৰিব আৰু কমেণ্ট কৰিব, জনাব মোক কেনেকুৱা লাগিলে। ঠিক আছে, আকৌ এটা নতুন ভিডিঅ' লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই। আৰু এয়া মই হাঁহৰ মাংসৰ হেৰিও বনাইছিলোঁ, ড্ৰাই ফ্ৰাই বনাইছিলোঁ। এয়া কাঁহীত এনেদৰে মই থৈছোঁ।